আজি এই প্ৰতিবেদনখন আপোনালোকে পাব যে আজিৰ য'ত ঢলপুৰ সেই ঢলপুৰ 1971 চনত যদি চায় ব্ৰহ্মপুত্ৰৰ আছিল দক্ষিণ পাৰত আৰু আজিৰ ঢলপুৰখন হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত। অৰ্থাৎ নদীৰ গতি সলনিৰ লগে লগে ঢলপুৰৰ স্থান আৰু সেই এলেকাৰ ভৌগোলিক ত্ৰুটি বিচ্ছুতিবিলাক হৈ আছে। দ্বিতীয় কথাটো হ'ল যে 1971 চনৰ চেঞ্চাছত যদি আপোনালোকে লক্ষ্য কৰে যে ঢলপুৰত ওচৰ পাজৰৰ 9খন গাঁৱত এজনো জনসংখ্যা নাছিলে। আনকি যি গৰুখুটি বুলি আজি চিঞৰ বাখৰ যথেষ্ট কৰা হৈছে, গৰুখুটিখন 2খন গাঁৱৰ সংমিশ্ৰণ মূলতঃ, যদিও ৰজাপুখুৰী এটা অংশ আছে, কিন্তু মূল কমাৰচুবা আৰু হ'ল মাজৰ চুবা। আৰু এই কমাৰচুবা মাজৰ চুবা এই দুয়োখন চুবা মিলিয়ে গৰুখুটিৰ মূল এলেকাটো হৈ আছে। আৰু এই এলেকাত 1971 চনত কোনো জনসংখ্যা নাছিলে। 71 চনৰ আপোনাৰ যদি পপুলেশ্যন ৰিপৰ্টটো চায়, চেঞ্চাছ ৰিপৰ্ট যদি চায়, আমি ইতিমধ্যে কৈছোঁৱে যে যিমানখিনি মানুহ তাত উচ্ছেদ হৈছে, উচ্ছেদিত মানুহখিনিৰ মাজত আমি 517টা পৰিয়ালৰ সমীক্ষা চলাইছিলোঁ। যিখিনি মানুহৰ পৰিয়ালৰ মুৰব্বী আমি তাত পাইছিলোঁ তেওঁলোককে আমি সমীক্ষাৰ মাজত অন্তৰ্ভুক্ত কৰিছিলোঁ, কাৰণ তেওঁলোকৰ যথেষ্ট তথ্য পাতিৰ প্ৰয়োজন আছিলে। কিন্তু দাৰিদ্ৰতাৰ কাৰণে দৈনন্দিন পেটৰ ভোকৰ কাৰণে কিছু পৰিয়ালৰ মুৰব্বী তেওঁলোকে যিহেতু বাহিৰত থাকিব লগা হ'ল, তেওঁলোকৰ যিহেতু আমি ইণ্টাৰভিউ কৰিব নোৱাৰিলোঁ, গতিকে তেওঁলোকক আমি এই সমীক্ষাত জড়িত কৰা নাই। এতিয়া আমাৰ মুঠ পৰিয়াল হৈছে 517টা পৰিয়ালক আমি ছাৰ্ভেত আনিছোঁ। মুঠ জনসংখ্যা 3094 জন। আৰু ইয়াৰ ভিতৰত আপোনালোকে যদি চায় যে 517টা পৰিয়ালৰ ভিতৰত 2টা পৰিয়াল 1960 চনৰ আগৰ পৰাই সেই এলেকাটোত আছিলে। 39টা পৰিয়াল 1961 পৰা 1980 চনৰ ভিতৰত আছে। 1981 পৰা 90 চনৰ ভিতৰত তাত প্ৰব্ৰজিত হোৱা বুলি যদি আপোনালোকে কয় পৰিয়ালৰ সংখ্যা 188টা। আপোনাৰ 2001 পৰা 2021 লৈকে 26টা পৰিয়াল তাত প্ৰব্ৰজিত হৈছে। আৰু জন্মসূত্ৰে অথবা বৈবাহিক সূত্ৰে মহিলাৰ ক্ষেত্ৰত আমি বৈবাহিক সূত্ৰটো ধৰিছোঁ যে স্বামী ঢুকাইছে, পত্নী যত্নী মাটিৰ মালিক, তেনেকুৱা ধৰণৰ পৰিয়ালৰ সংখ্যা হ'ল 254টা। গতিকে যিসকলে কৈ আছে যে ৰাতাৰাতি ঢলপুৰত কোনোবাই সোমাই কাৰোবাক উচ্ছেদ কৰি তাত মাটি বাৰী দখল কৰিছে, সেই কথাটো সম্পূৰ্ণ অবান্তৰ, অমূলক। মই বিশেষ আৰু ক'ব নাযাওঁ। ঢলপুৰৰ মানুহৰ নাগৰিকত্ব সম্পৰ্কে হাজাৰটা প্ৰশ্ন উত্থাপিত হৈছে। আমি এই মানুহখিনিৰ ভিতৰত 3094টা যি জনসংখ্যা, তাৰ ভিতৰত আমি নাগৰিকত্ব সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিছিলোঁ। আৰু নাগৰিকত্ব সম্পৰ্কীয় তথ্য যেতিয়া আমি সংগ্ৰহ কৰিছিলোঁ যে 517টা পৰিয়ালৰ মুৰব্বীৰেই NRCৰ লিগেচি ডাটা আছে। আৰু সেই লিগেচি ডাটাৰ ভিত্তিত অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ পৰিয়াল বৃক্ষৰ এটা নহয় আনটো পৰিয়ালৰ নাম NRCত আহিছে। অৰ্থাৎ ঢলপুৰত যি 100 পৰিয়ালৰ নাম NRCৰ পৰা বাদ পেলোৱা হৈছে, এইটো বলপূৰ্বক, এইটো অন্যায়মূলক, এইটো প্ৰতিহিংসাৰ যি ৰাজনীতিৰ কথা আজিৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে, সেই প্ৰতিহিংসাৰ ৰাজনীতি NRCৰ সময়তো কোনোবাই কৰাইছিল নেকি, সেই প্ৰশ্নটো আমি ৰাইজৰ আগত তুলি ধৰাৰ চেষ্টা কৰিছোঁ। তৃতীয় কথা, এতিয়া NRCত কোৱা হৈছে যে তাত মানুহৰ NRCত নাম নাই, কিন্তু আমি পাইছোঁ যে এই 3094 জন জনসংখ্যাৰ ভিতৰত আপোনাৰ 1998 জনৰ নাম NRCত অন্তৰ্ভুক্ত হৈ আছে। অৰ্থাৎ অন্তৰ্ভুক্তিৰ হাৰ 64.58%। এক্সক্লুজনৰ হাৰ আপোনাৰ 35.42%। আপোনাৰ সম্পূৰ্ণ পৰিয়াল বাদ পৰা যদি আপুনি চায় তেনেহ'লে 100টা পৰিয়াল, কিন্তু সম্পূৰ্ণ পৰিয়াল বৃক্ষ বাদ পৰা এটা পৰিয়ালো নাই। গতিকে এই কথাবিলাক আছে। কোনোবাই কোৱা হৈছে, বহুতে প্ৰচাৰ চলাই আছে তাত হাজাৰ বিঘা মাটি একোজন ব্যক্তিয়ে দখল কৰি আছে। আমি এই তথ্যটো আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, অসমবাসী ৰাইজৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে 1 লছাৰ পৰা 3 বিঘা, অৰ্থাৎ 3 বিঘা বা 3 বিঘাতকৈ কম থকা মাটিৰ পৰিমাণ 517টা পৰিয়ালৰ ভিতৰত 251টা পৰিয়ালৰ 3 বিঘাতকৈ কম মাটি, 3 বিঘা বা 3 বিঘাতকৈ কম, অৰ্থাৎ 48.54% মানুহৰ মাটিৰ পৰিমাণ আপোনাৰ
3 বিঘাতকৈ কম। আপোনাৰ 3 বিঘা 1 লছাৰ পৰা 7 বিঘা 5 লছালৈকে মাটি থকা পৰিয়ালৰ সংখ্যা হৈছে 162, অৰ্থাৎ 31%। 7.5 বিঘা 7 বিঘা 51 লছাৰ পৰা 15 বিঘালৈকে মাটি থকা পৰিয়ালৰ সংখ্যা হ'ল মাত্ৰ 30টা, অৰ্থাৎ 5.8%। আপোনাৰ 15 বিঘাৰ পৰা 20 বিঘা মাটি থকা পৰিয়ালৰ সংখ্যা হ'ল মাত্ৰ 2টা, অৰ্থাৎ 0.38%। আপোনাৰ 3 বিঘাৰ 0.03%। আপোনাৰ 30 বিঘাৰ 20 বিঘাৰ ওপৰত 20 বিঘা 1 লছাৰ ওপৰত মাটি থকা পৰিয়াল এই 517টা পৰিয়ালৰ ভিতৰত এটা পৰিয়ালো আমি তাত পোৱা নাই। আপোনাৰ মানে তাত প্ৰব্ৰজনৰ যদি দিকটো চাই যে প্ৰব্ৰজিত হোৱা মানুহখিনি যে 1971 চনৰ আগত 21টা পৰিয়াল তাত বসবাস কৰি আছিল এই উচ্ছেদিত মানুহখিনিৰ মাজত। 1971 চনৰ পৰা 1980 চনলৈকে প্ৰব্ৰজিত হৈছে 40টা পৰিয়াল, 81ৰ পৰা 90লৈকে 95টা পৰিয়াল, 91ৰ পৰা 1991ৰ পৰা 2000 চনলৈকে 83টা পৰিয়াল, আৰু 2001ৰ পৰা 2021লৈকে 162টা পৰিয়াল, মাত্ৰ 62টা পৰিয়াল তাত প্ৰব্ৰজিত হৈছে। আৰু জন্মসূত্ৰে তাত মানে বসবাস কৰি থকা পৰিয়ালৰ সংখ্যা 134টা। পৰি থকা মানে এবণ্ডন লেণ্ড, অৰ্থাৎ পতিত মাটিত কোনোবাই মানে পৰি আছে, জলাশয়ৰ মাটি, নৈ পৰীয়া অঞ্চল, তাত তেনেকুৱা মানে মানুহ যিসকলে মানে মাটি ক্ৰয় নকৰাকৈ মানে তাত বসবাস কৰা পৰিয়ালৰ সংখ্যা হৈছে 34টা। এতিয়া এই যে পৰিয়ালখিনি আপোনাৰ মানে প্ৰব্ৰজিত হৈছে, প্ৰব্ৰজিত হোৱা মানুহখিনিৰ কিন্তু প্ৰত্যেকৰেই 1971 চনৰ আগৰ লিগেচি ডাটা আছে। আৰু এই মানে যি 517টা পৰিয়াল, এই 517টা পৰিয়াল মূলতঃ 70খন গাঁৱৰ পৰা প্ৰব্ৰজিত। ইষ্ট মজো অসমক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে নটিফিকেশ্যনৰ বাবে বেল আইকনটো ক্লিক কৰিব।